हेलो फ्रेंड्स स्मिति नाजरी अन्यता भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মেন তিনিচুকীয়া টাউনতে ৰৈ আছো আৰু তিনিচুকীয়ালৈ আহিছো যেতিয়া নেকি তিনিচুকীয়া টাউনৰ বিষয়ে অলপ হলো জানোৱা হওক আৰু ব্লগ ভিডিওটি আৰম্ভ কৰো অৰুণাচল প্ৰদেশৰ পাটদেশত অৱস্থিত এই জিলাখনে হৈছে তিনিচুকীয়া জিলাখন পূৰ্বতে ডিব্ৰুগড় জিলাৰ অন্তৰ্ভুক্ত আছিল 1989 চনৰ 1 অক্টোবৰ তাৰিখে তিনিচুকীয়া জিলাখন ডিব্ৰুগড় জিলাৰ পৰা বিভক্ত কৰা হয় এখন সুকীয়া জিলা হিচাপে গঠন কৰা হয় সৰ্বানন্দ সিংহ আছিল প্ৰথম মটক ৰজা সেইটো দেখিছেনে বাৰু সৰ্বানন্দ সিংহৰ মূৰ্তি আৰু এই তিনিকুণীয়া পুখুৰীটোৰ মাজতে মূৰ্তিটো ধুনীয়াকৈ বনাই থৈছে এইটোৱে হৈছে তিনিকুণীয়া পুখুৰীটো তিনিচুকীয়া জিলাত অৱস্থিত আৰু আপোনালোকে আহিলে এনেকৈ চাব পাৰিব সৰ্বানন্দ সিংহৰ বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব আৰু এইয়াই পুখুৰীটো হৈছে হেতু আছিল আৰু এই তিনিকুণীয়া পুখুৰীটোৰ কাৰণে তিনিচুকীয়া নামটো উৎপত্তি হৈছিল বুলি জনাজাত ব্ৰহ্মপুত্ৰ নদী দক্ষিণপৰীয়া এই জিলাখনৰ সদৰ তিনিচুকীয়া প্ৰশাসনিক সুবিধাৰ বাবে তিনিচুকীয়া মাঘেৰিটা আৰু শদিয়া এই তিনিটা মহকুমাত বিভক্ত কৰা হৈছে জিলাখনৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী উত্তৰ পূব দক্ষিণ দিশে আছে অৰুণাচল প্ৰদেশ আৰু পশ্চিমে ডিব্ৰুগড় জিলা অসমত আহোম ৰাজত্বৰ মাজভাগত তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলা সামৰি মটক ৰাজ্য গঠন হৈছিল সৰ্বানন্দ সিংহ আছিল প্ৰথম মটক ৰজা গুইজান নদী পাৰত অৱস্থিত ৰঙাগড়াত এই ৰাজ্যৰ ৰাজধানী প্ৰথম স্থাপন কৰা হৈছিল পিছলৈ আহোম সৈন্যক পৰাস্ত কৰি সৰ্বানন্দ সিংহই বেংমৰাত নতুন ৰাজধানী স্থাপন কৰিছিল অসম বিখ্যাত চাহ গছ 1823 চনৰ তিনিচুকীয়া জিলাৰ শদিয়াত আৱিষ্কৃত হৈছিল আৰু ইয়াকে কৈ আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম এইখিনি তিনিচুকীয়া জিলালৈ আহিলোঁ যেতিয়া নেকি অলপ তিনিচুকীয়া জিলাখনৰ বাবে জানিলোঁ আপোনালোককো অলপ থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ তিনিচুকীয়া জিলাখনৰ পুখুৰীকেইটাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এতিয়া আমি চাহ বাগানৰ মাজে মাজে আহি আছোঁ ইমান এটা সুন্দৰ পৰিৱেশ দেখিছেনে বাৰু চাৰিওফালে সেউজীয়া 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 ইমান এটা সুন্দৰ মনোমোহা দৃশ্য আৰু চৰাই চিৰিকটিবোৰে ইমান ধুনীয়াকৈ মাতি আছে আৰু এইয়া সুন্দৰ পৰিৱেশটো চালে চকুৰোৱা আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান হ'লেও তিনিচুকীয়াখনৰ বিষয়ে নিজেও জানিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ যদি ভাল পাইছে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ যিসকলে মোৰ এই ভিডিঅ'টি ফেচবুক পেজত চাই আছে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ